Wow, mas palu. Wow, ৰাস্তাটো ইমান বোকা যাবগে নোৱাৰি লাগি লাগি ধৰে ইছ ৰাম এই ৰাস্তাটো ইমান বোকা পথাৰে ৰাস্তা ধৰিবগে নোৱাৰি ঐ ল'ৰাকেইটা মাছ পাইছানে পাইছো। তোমালোকৰ মাছবোৰ কি বগা বগা গোল গোল নেকি কি হৈছে খুৰা? তোমালোকৰ বৰশীত বগা বগা গোল গোল মাছ খুটিছে নেকি খুৰা এক অন্যটো কথা কৈছে নেকি? সেইটো কথাই কৈছো এই মাছটোৱে কণী পাই আছিল। কণী পাই থাকোঁতে মই বৰশীটো পানীত পেলাই দিলোঁ। যাওঁগে জেগা দে। মাছটোৱে বৰশীৰ টোপটো দেখি আধা কণী পাই থাকোঁতে টোপটো খালে আৰু এই মাছে কণী দুটা পালোঁ। কি মাছেও ইমান ডাঙৰ কণী পাৰে নেকি খোৱা সময়তো পাৰিবও পাৰে দিয়কচোন। হেৰা ল'ৰা তুমি স্কুল নগ'লা নেকি খোৱা স্কুল যোৱাই নহ'ল। সেইকাৰণে নাজানে মাছে কিমান ডাঙৰ কণী পাৰে বুলি পিছে তুমি কি স্কুল নগ'লা খুৰা স্কুল যাবলৈ ইমান কষ্ট হয়। কি কষ্ট হয়নো ৰাস্তাটোৰ ফালে যাবই নোৱাৰে। চপলটো হাতত, চাইকেলখন কান্ধত, লং পেণ্টটো আঁঠুৰ ওপৰত। কিতাপ ল'বলৈ জেগাই নাথাকিলে মই সেইকাৰণে স্কুল নগ'লোঁ। সেইকাৰণে নগ'লা নেকি খুৰা কথাটো হয় ৰাস্তা পদূলিবোৰ ভাল হ'লে স্কুল গ'লে যাবলৈ সুবিধা হয় খুৰা আজিকালি গাঁৱৰ ৰাস্তাবিলাক পকাৰ কৰি দিছে বোলা শুনিছোঁ পিছে আমাৰ গাঁৱৰ ৰাস্তাটো পকাৰ কৰিলে নাকটো সমান হয় খুৰা। হেৰা ল'ৰা কথা এটা শুনিছোঁ নহয় কি কথা খুৰা? আমাৰ গাঁৱলৈ ডাঙৰ মানুহ এজন আহিব বুলি কোৱা শুনিছোঁ কেতিয়াকৈ আহিব? পৰহি দিনা পিছে মই এতিয়া যাওঁ পৰহি দিনা লগ পাম তুমি মিটিঙলৈ আহিবা খুৰা আহক ছাৰ এইবাৰ ইলেকশ্যনত আপোনাৰ এই ৰাস্তাটো অলপ লয়ে জিকাই দিম মই ৰাইজক আগতে জনাইছোঁ গতিকে এটা চিঞৰ মাৰি দিম আৰু সকলো ৰাইজ আহি যাব বহক ছাৰ হ'ব আহক ৰাইজ আহক আমাৰ বিধায়ক ছাৰ আহি পালে আজি আমাৰ বিধায়ক ছাৰক এখন ফুলাম গামোচাৰে সম্বোধন জনাইছোঁ ৰাইজসকল মই ইয়ালৈ অহাৰ কাৰণটো হৈছে যোৱাবাৰ দৰে এইবাৰো আপোনালোকৰ বহুমূলীয়া ভোটটো দি জয়যুক্ত কৰিব বুলি আশা ৰাখিলোঁ তেতিয়াহে মই আপোনালোকৰ সকলো সমস্যা দূৰ কৰিবলৈ সক্ষম হ'ম আপোনাৰ লেকচাৰ এই ৰাস্তাটোলৈকে মন কৰকচোন লাজ লগা নাই আপোনালোকৰ ঠিকেই কৈছে বাইদেউ আমাৰ ল'ৰা ছোৱালীবোৰ কিমান কষ্টেৰে এই বাটেদি স্কুললৈ অহা যোৱা কৰে এই কথানো এওঁলোকে ক'ত বুজি পাব কথাতে কয় নহয় লংকালৈ গ'লে সকলো ৰাৱণ হয় শুনক আমাৰ ছাৰহঁতৰ পদূলিয়ে চাব নে চোতালে চাব সকলোবোৰ একেবাৰে পিছিয়া পকা এইটোনো কি অকণমানি এটা ৰাস্তাহে এইবাৰ এইটো বনাই দিব আপোনালোকে মাত্ৰ ভোটটো দিয়ক তাৰপিছত চাব আচলতে ৰাইজ মইতো আনবাৰ আহিলে শুকান দিনতহে আহোঁ সেইবাবে মই একো নাজানো এইবাৰ নিশ্চয় বোকা দিনত আহিম আপোনালোকে চিন্তা নকৰিব শান্ত হওক ৰাইজ শান্ত হওক ছাৰৰ ভুল হৈ গ'ল ক্ষমা কৰি দিয়ক হস্তিৰো পিছলে পাওঁ সৎজনৰো বুৰে নাও কথাষাৰ আছে নহয়
ঠিক আছে আপোনালোকে ধৈৰ্য ধৰক, মই নিশ্চয় দিম। দেখিলে ছাৰ কেনেকৈ মেনেজ কৰি দিলোঁ। ৰাইজ, আজি সভাখন সমাপ্ত কৰোঁ। কিন্তু আমাক এই ৰাস্তাটো লাগিবই। দেখিলে ছাৰ কেনেকৈ মেনেজ কৰি দিলোঁ। দেখিলে ছাৰ কেনেকৈ মেনেজ কৰি দিলোঁ।